ক'ৰ'না ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বই বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে আৰু এই ভিডিঅ'টোত মই প্ৰস্তুত কৰি উলিয়াইছোঁ 10জন ব্যক্তি যি ক'ৰ'না ভাইৰাছৰ ফলত সকলোতকৈ বেছি অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু ভিডিঅ'টো চোৱাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এই ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ নম্বৰ 10 নম্বৰত আছে মাইকেল ব্লুমবাৰ্গ এইটো এটা ফাইনেন্সিয়েল ছফটৱেৰ মিডিয়া কোম্পানী হয় যি লছ কৰিছে $10 বিলিয়ন যিটো ভাৰতীয় হিচাপত ইয়াৰ মূল্য হৈছে ৭৬,০০০ কোটি টকা নম্বৰ 9 এয়া হৈছে চাৰ্জে ব্ৰিন আমি জানো গুগলৰ কো-ফাউণ্ডাৰ হয় আৰু লষ্ট হৈছে তেখেতৰ $12.5 বিলিয়ন যাৰ ইণ্ডিয়া মূল্য হৈছে ৯৫,০০০ কোটি টকা ইয়াৰ পাছত আছে নম্বৰ 8 ইয়াত আছে লেৰী পেজ একে গুগলৰ কো-ফাউণ্ডাৰ তেওঁৰ লষ্ট হৈছে $13 বিলিয়ন আৰু ভাৰতীয় মূল্যত ইয়াৰ হৈছে ৯৮,০০০ কোটি টকা 98,000 crores নম্বৰ 7ত আছে মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ ফাউণ্ডাৰ আপোনালোকে জানে যে যাৰ লষ্ট হৈছে $13 বিলিয়ন ভাৰতীয় হিচাপত ইয়াৰ মূল্য হৈছে ৯৮,০০০ কোটি টকা যি কোভিড-19ৰ ফলত লছ হৈছে নম্বৰ 6 বিল গেটছ ফাউণ্ডাৰ অফ মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যন যাৰ লষ্ট হৈছে $15 বিলিয়ন ভাৰতীয় হিচাপত ইয়াৰ মূল্য হৈছে ১,১৪,০০০ কোটি টকা নম্বৰ 5ত আছে চাৰ্লছ স্লিম আমেৰিকা মোবাইল বুলি এটা টেলিকমিউনিকেশ্যন কোম্পানী হয় যাৰ $17 বিলিয়ন লছ হৈছে আৰু ভাৰতীয় হিচাপত ইয়াৰ মূল্য হৈছে ১,২৯,০০০ কোটি টকা নম্বৰ 4 এমেঞ্চিঅ' অৰ্টেগা ইণ্ডেক্স কোম্পানী হয় এইটো এটা শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত যাৰ লছ হৈছে $17 বিলিয়ন ভাৰতীয় হিচাপত ইয়াৰ হৈছে মূল্য ১,২৯,০০০ কোটি টকা নম্বৰ 3 ৱাৰেন বাফেট জানে বাৰ্কশ্বায়াৰ হাথৱে এটা শ্বেয়াৰ মাৰ্কেট কোম্পানী হয় আৰু বহুতখিনি কোম্পানী অন কৰে এখেতৰ লছ হৈছে ১,৪২,০০০ কোটি টকা ক'ৰ'না ভাইৰাছৰ ফলত আৰু নম্বৰ 2ত আছে আমাৰ ভাৰতৰ সকলোতকৈ ধনী মানুহ আৰু এতিয়া এছিয়াৰ ভিতৰত 2 নম্বৰৰ ধনী মানুহ মুকেশ আম্বানী যি লছ কৰিছে $19 বিলিয়ন ভাৰতীয় হিচাপত ইয়াৰ মূল্য হৈছে ১,৪২,০০০ কোটি টকা এণ্ড ফাইনেল দ্য নম্বৰ 1 যিয়ে নেকি চবতকৈ বেছি পইচা লছ কৰিছে তেখেত হৈছে বাৰ্নাৰ্ড আৰ্নল্ড তেখেতে টোটেল $30 বিলিয়ন লছ কৰিছে ভাৰতীয় হিচাপত ইয়াৰ মূল্য হৈছে ২,২০,০০০ কোটি টকা আৰু মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু এখেতসকলে কিয় ইমান বেছি পইচা হেৰুৱাবলগীয়া হ'ল তাৰ ওপৰত যদি এটা ভিডিঅ' বনাব লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে মই বনাবলৈ পালে সুখী হ'ম আৰু তেতিয়ালৈকে হাঁহি থাকিব সুখত থাকিব জয় হিন্দ জয় ভাৰত